Hello everyone, welcome to my YouTube channel. আজি অন্য এটা ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি যাম পূজা বজাৰ কৰিবলৈ। প্লেন নাছিলে, ঘপককৈ হৈ গ'ল প্লেনটো। গা ধুই আহিছোঁহে মই। এতিয়া 11টা বাজিবই হ'ল। ভাইটিয়ে ক'লে আজি পূজা বজাৰ কৰোঁগৈ। মোৰ মনো নাই আজি যাবলৈ, কিন্তু সি কোৱাৰ কাৰণে যাব ওলাইছোঁ। বেছি দেৰি নকৰোঁ, এতিয়া কথা কৈ থাকিলে বহুত দেৰি হৈ যাব। 11টা বাজিবই হ'ল। মই খাই লওঁ, কিবা এটা ওলাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে, তেতিয়া গম পাই থাকিব আজি কি বজাৰ কৰোঁ, ক'ত ক'ত যাওঁ, কেনেকৈ কি কৰোঁ, চাই থাকিব। ফাইনেলি পাই গ'লোহি নগাঁও। বহুত কষ্টৰ মূৰত পোৱা নিচিনা। ইমান জাম নহয়, আজি পূজা বজাৰ কৰিবৰ কাৰণেই হৈছে নেকি, এনেকুৱা নাজানো কেনেকুৱা কি হৈছে। আৰু তাতে বিশেষকৈ মই গ্লাছযোৰ নানিলোঁ, ইমান চকু পানী ওলাইছে মোৰ। আজি আহিবলৈ বহুত অসুবিধা পাইছোঁ। উপায় নাই, পাহৰি থাকিলোঁ, বহুত লৰালৰি হ'ল। আৰু এতিয়া ট্ৰেন্সখনলৈ আহিছোঁ, ট্ৰেন্সত চাওঁ কিছুমান। ঠিক আছে, আমি ভিতৰলৈ গৈ লওঁ। ভাইটি আগত গৈ আছে, সি বহুত লাজুকীয়া হয়, ভিডিঅ' কৰিবলৈ অকণ টানেই পায়। তথাপিও অলপ মনে মনে কৰা নিচিনাই হৈছে। এতিয়া আমি ওপৰলৈ গৈ থাকোঁ, চাওঁ কাপোৰ পচন্দ হ'লে লৈছোঁ, নহ'লে আকৌ বেলেগত যাব লাগিব। এতিয়া অলপ দিগদাৰ হয়, এঠাইত পালে ভাল লাগে। উপায় নাই আৰু, চাওঁ। ভাইটি কাপোৰ লোৱা হৈ গ'ল। বহুত টাইম লাগিল তাৰ কাপোৰ বিচাৰোঁতে। তাৰ চাইজৰ কাপোৰ পোৱা নাযায় একচুৱেলি। সি মানুহটো বহুত ওখ হয়, গাটো হ'লে হাতটো নহয়, এনেকুৱা টাইপৰ হয়। আৰু ফাইনেলি ট্ৰেন্সত তাৰ কাৰণে কাপোৰ হৈ গ'ল। এতিয়া মোৰ কাৰণে চাওঁ আৰু তাৰপিছত আকৌ লগ পাই আছোঁ। পিছত মোৰ কাপোৰ পচন্দ নহ'ল। এতিয়া আহিছোঁ পাৰফেকশ্যনলৈ। এতিয়া মই চাই ইয়াত কুৰ্তি চাই আছোঁ। ফাইনেলি মোৰ কুৰ্তি এটা পচন্দ হ'লগৈ। বহুত টাইম লাগিল মোৰ কাপোৰ বিচাৰোঁতে, নাপাওঁৱেই। চিম্পুল আৰু অলপমান কাম কৰা বিচাৰোঁ মই, বেছি মানে বেলেগ টাইপৰ নিবিচাৰোঁ। মোৰ কাপোৰ বিচাৰোঁতে বহুত দিগদাৰ হয়। মই ফাইনেলি পাইছোঁ, লৈ লওঁ। মাৰ কাৰণে চাদৰ মেখেলা চাবৰ কাৰণে TIT আহিছোঁ। মা বৰ চিম্পুল পিন্ধে, মই ধৰিবই পৰা নাই কোনযোৰ নিওঁ, কাৰণ নিম হয় আকৌ নিপিন্ধিব, গতিকে অলপ দিগদাৰো হয়। বহুত কাপোৰ আছে ইয়াত, কিন্তু মোৰ পচন্দৰ এযোৰো পোৱা নাই। চিম্পুল পিন্ধে, বহুত দিগদাৰ এনেকুৱা মানুহলৈ কিনিবলৈ। উপায়ো নাই, তাকে চাওঁ অলপ বেলেগতো চাম। ইয়াত পচন্দ নহ'লে কি কৰোঁ। ফাইনেলি মা কাপোৰ পাই গ'লোঁ। কইনাত আহিলোঁ। TIT মোৰ পচন্দ নহ'লে, মাৰ কাৰণে এযোৰ কটন বুটা থকা কাপোৰ এযোৰ ল'লোঁ। গল্ডেন আছে ফুলৰ। ঘৰত গৈ ভালকৈ দেখাম আপোনালোকক, কেনেকুৱা পাই ক'বা, জনাব কমেণ্ট কৰি। আৰু ফাইনেলি পাই গ'লোঁ। এতিয়া কিবা এটা বহুত ভোক লাগিছে, এতিয়া কিবা এটা খাই লওঁগৈ, অলপ পিছত আকৌ লগ পাই আছোঁ। খাই কৰি ৰেডি। এতিয়া মই ৰং ল'বলৈ আহিছোঁ। আমাৰ গ্ৰিলত দিবলগীয়া ৰঙৰ প্ৰয়োজন আছিলে, আৰু সেইকাৰণে এতিয়া মই ৰং কিনিছোঁ। ৰং, প্ৰাইমাৰ, ব্ৰাছ এনেকৈ লৈ যাওঁ, চিজ লৈ যাওঁ। ফাইনেলি আহি গ'লোঁ পূজা বজাৰ কৰি। আজি বেছি গৰম লাগিছে, বহুত অশান্তি লাগিছে, ভাগৰ লাগি গৈছে কাম বজাৰ কৰি। আৰু এতিয়া ভাবিছোঁ কিনো কিনিলোঁ আপোনালোককো দেখাওঁ। এইটো ক্ৰট কাপোৰৰ পেণ্ট হয়, ভাইটিলে ব্লেক কালাৰ হয়। ক্ৰট কাপোৰৰ বহুত ভাল, কাপোৰটো কোমল, পিন্ধিবলৈ ভাল লাগে। ট্ৰেন্সৰ পৰা ল'লোঁ তাৰ এই পেণ্টটো, আৰু স্পৰ্টিং এটা কিনিলোঁ তাৰ কাৰণে। দুইটা মোৰ চইচেই হয়। এইটো স্পৰ্টিং, এইটো। আৰু মোৰ ট্ৰেন্সত বেলেগ ভাল নালাগিলে মই পাৰফেকশ্যনত আহিলোঁ। পাৰফেকশ্যনতে বেছিকৈ মই কুৰ্তিবোৰ কিনোঁ। পাৰফেকশ্যনত মোৰ কাৰণে এটা কুৰ্তি ল'লোঁ, এইটো। ব্লু কালাৰ, অকণমান চিকনা এটা আছে, কি নাজানো। কাপোৰটো বৰ ভাল লাগিলে মোৰ। এইটো কুৰ্তি, ইয়াৰ লগত এটা হোৱাইট কালাৰ লেগিংছ কিনিলোঁ, আৰু এখন চিম্পল দুপাট্টা ল'লোঁ। এইখন মোৰ কাপোৰ ইমানেই, আৰু মোৰ পচন্দেই নহ'ল মোৰ কাপোৰ।
ভালকৈ আৰু মই চিম্পুল পিন্ধোঁ, বেছি মই জিগজাগ নিপিন্ধোঁ, সেইকাৰণে মোৰ ফটককৈ মোৰ কাপোৰবোৰ পচন্দ নহয়। তাৰপিছত মা কাপোৰৰ কাৰণে গ'লোঁ, টিআইডিত মোৰ অলপো ভাল নালাগিল কাপোৰবিলাক। তাৰপিছত মই কন্যাত গ'লোঁ, কন্যাত গৈ মই এইটো কিনিলোঁ, কি কাপোৰ নাজানো আৰু পাটটোনো কি কাপোৰ হয়। এইযোৰ ব্লু কালাৰ, লাইট ব্লু, তাত গুণা আছে, ভাল লাগিল মোৰ। আৰু ভয় খাই আছিলোঁ বোলো মাৰ বা পচন্দ হয়নে নহয়, কিন্তু আহি পাই দেখাওঁতে মায়ে পচন্দ কৰিলে, সেইকাৰণে বেছি ভাল লাগিলে। এযোৰ মা কাপোৰ ল'লোঁ। ইমানেই আজি পূজা বজাৰ। কাপোৰ কিনাৰ লগতে আৰু এটা বস্তু কিনিলোঁ, ৰং কিনিলোঁ। ঘৰৰ ফ্ৰণ্টৰ গ্ৰিলখিনিতো ৰংবোৰ গুচি গৈছে, তাৰ কাৰণেও মায়ে ক'লে ৰং লৈ আহিবি। আৰু ব্লু কালাৰ ৰং এটা আনিলোঁ, 1/2 লিটাৰ আনিলোঁ। প্ৰাইমাৰ এনেকৈ ব্ৰাছ লৈ আহিলোঁ, ব্ৰাছ এডালো লৈ আহিলোঁ। ৰং মিস্ত্ৰী মই ৰং কৰিম, কেনেকুৱা হয় পিছত ক'বচোন বাৰু। একচুৱেলি মই এইবোৰ কৰি ভাল পাওঁ, আগতেও কৰিছোঁ, তাই ভাবিলোঁ এইবাৰ ময়ো কৰিম। সেইটো ৰং লৈ আহিলোঁ, এইবাৰ ৰং কৰিম। আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু পূজা কাপোৰবোৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আপোনালোকৰ চইচবিলাকো মই যেতিয়া জানিব পাৰিম, মোৰ চইচবোৰ ঠিকে আছে নে নাই, কেনেকুৱা পাইছে জনাব। আৰু যদি মোৰ চেনেলটো ফাৰ্ষ্টবাৰৰ বাবে চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, তেতিয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। টেক কেয়াৰ, বাই বাই।